দৈত্যৰ গুৰু শুক্ৰাচাৰ্যই এসময়ত অসমলৈ আহিছিল আৰু অসমলৈ আহি তেওঁ এখন বিশেষ ঠাইত অসমৰ এখন বিশেষ ঠাইত তেওঁ বহু বছৰ ধ্যান কৰিছিল আৰু তেওঁৰ ধ্যানত সন্তুষ্ট হৈ সেই ঠাইত মহাদেৱ জাগ্ৰত হৈছিল আৰু তেতিয়াৰ পৰাই সেই বিশেষ ঠাইখিনি জাগ্ৰত হৈ পৰিল, পবিত্ৰ হৈ পৰিল। বৰ্তমান বহু হাজাৰ হাজাৰ ভক্ত সেই ঠাইলৈ আহে, মহাদেৱক পূজা কৰে। যিহেতু শাওনৰ পবিত্ৰ মাহ চলি আছে, সেইবাবে ভাবিলোঁ সেই ঠাইখিনিৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ। এই ঠাইখিনি মানে এই বিশেষ মন্দিৰটোৰ বিষয়ে আপোনালোকে হয়তো বহুতেই জানে। আজি আকৌ নতুনকৈ পৰিচয় কৰাই দিব খুজিছোঁ আপোনালোকক। হয়, আপোনালোকে ঠিকেই ধৰিছে, শুক্ৰেশ্বৰ মন্দিৰৰ বিষয়ে। পাণবজাৰত অৱস্থিত, গুৱাহাটীৰ পাণবজাৰত অৱস্থিত শুক্ৰেশ্বৰ মন্দিৰৰ বিষয়ে। প্ৰথমতে জ্বলাই ল'লোঁ এগছ বিশ্বাসৰ চাকি। এই বিশ্বাসেইটো ঈশ্বৰৰ সৈতে ভক্তক একাকাৰ কৰি তোলে, নহয় জানো? এই যে চাওকচোন ছাগলীজনী, এই ছাগলীজনী এই মন্দিৰতে থাকে, শুক্ৰেশ্বৰ মন্দিৰতে থাকে। আৰু যিহেতু আৰতিৰ সময়ত মই গৈছিলোঁ, সন্ধিয়াৰ আৰতিৰ সময়ত যেতিয়া আৰতি কৰি আছিলে, একদম মানে সেৱা কৰাৰ নিচিনাকৈ ছাগলীজনীয়ে মন্দিৰৰ ফালে চাই সেৱা কৰাৰ নিচিনাকৈ আছিলে। এয়াই আচলতে একোটা পবিত্ৰ স্থানৰ শক্তি, য'ত জীৱ জন্তু, মানুহ, উচ্চ নিচ, ক'লা বগা সকলো জীৱই, সকলো মানুহেই ঈশ্বৰৰ ঘৰত স্থান পায়, ঈশ্বৰক অন্তৰৰ পৰা প্ৰণাম কৰিব পাৰে, ঈশ্বৰৰ সৈতে একাকাৰ হ'ব পাৰে। বাৰু, শুক্ৰেশ্বৰ মন্দিৰৰ ইতিহাসৰ বিষয়ে আৰু কিছু কথা আপোনালোকক জনাম, কিন্তু তাৰ আগতে শুক্ৰেশ্বৰ মন্দিৰৰ সন্ধিয়া হোৱা আৰতিৰ কিছু অংশ আপোনালোকক দেখাই লওঁ। যিহেতু মন্দিৰৰ ভিতৰত কেমেৰা কৰা এলাও নাই, সেইবাবে মন্দিৰৰ বাহিৰৰ পৰাই আৰতিৰ কিছু অংশ, শুক্ৰেশ্বৰ গোসাঁইক, মহাদেৱ আৰু মহাদেৱীক আৰতি কৰা কিছু অংশ আপোনালোকক দেখাই লওঁ। হৰ হৰ মহাদেৱ। প্ৰচলিত অনুসৰি গুৱাহাটীৰ পাণবজাৰত অৱস্থিত এই বিশেষ ঠাইখিনিত যেতিয়া শুক্ৰাচাৰ্য, দৈত্যগুৰু শুক্ৰাচাৰ্যই আহি বহু হাজাৰ বছৰ তপস্যা কৰাৰ পাছত, জপ কৰাৰ পাছত মহাদেৱ যেতিয়া জাগ্ৰত হৈছিল, তেওঁৰ জপত, তেওঁৰ তপত সন্তুষ্ট হৈ যেতিয়া মহাদেৱ জাগ্ৰত হৈছিল, তাৰ পাছত এই ঠাইখিনি যথেষ্ট জাগ্ৰত, যথেষ্ট পবিত্ৰ হৈ পৰিল। আৰু এই ঠাইখিনিৰ বিষয়ে যেতিয়া আহোম ৰজা প্ৰমত্ত সিংহই গম পালে, তাৰ পাছত প্ৰমত্ত সিংহই এই মন্দিৰটো নিৰ্মাণ কৰে। পৰৱৰ্তী সময়ত আকৌ আহোমৰ ৰুদ্ৰসিংহই পুনৰ আকৌ শুক্ৰেশ্বৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰে আৰু তেতিয়াৰ পৰাই বাবা মহাদেৱক, লগতে তলত আছে বিষ্ণু গোসাঁই, মা, সকলোকে এই মন্দিৰত পূজা কৰা হয়। শুক্ৰেশ্বৰ মন্দিৰ বহুত পৌৰাণিক, শুক্ৰেশ্বৰ মন্দিৰ ঐতিহাসিক, শুক্ৰেশ্বৰ মন্দিৰ সাংঘাতিক জাগ্ৰত। যদি কাহানিও আপুনি আহি পোৱা নাই গুৱাহাটীৰ পাণবজাৰত অৱস্থিত শুক্ৰেশ্বৰ মন্দিৰলৈ, তেনেহ'লে আহিব, বাবাক দৰ্শন কৰিব। মোৰ বিশ্বাস আপোনাৰো খুব ভাল লাগিব এই পবিত্ৰ অনুষ্ঠানলৈ আহি।